হাই গাইজ, এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া আমি যাই আছোঁ বৰ্তমান ফুৰিবলৈ। এই পিছফালে আমাৰ লগ আছে। ফুৰিবলৈ নহয় গাইজ, নদীতে আছো। নদী চাই থাকক। আমি নদীতে আছোঁ, চাই থাকক। কিবা কবি নেকি? গাইজ আগত কৈ আছো, এতিয়া নকৰোঁ আমি ভিডিঅ'টো। বৰ্তমান 1 নম্বৰ দলঙত আহি গৈছোঁ। এইফালে হৈছে দলং, এইফালে আৰু এই চাইড হৈছে কামৰূপ। আমি বৰ্তমান এইটো নদী আমাৰ। আৰু তাৰপৰা আমি যাই আছোঁ 2 নম্বৰ দলঙত। চাই থাকক যিহেতু আমাৰ বৰ্তমান ফটোশ্বুট হ'ব, ফটোশ্বুটত এনজয় লওক। বৰ্তমান বহি আছোঁ, ইহঁতে ইয়াতে ফটোশ্বুট কৰি আছে। এই গাইছ, এটা বস্তু ৰাখচোন, ইহঁতে ক'ত জংঘলত ফটো তুলিব গৈছে। এইকেইটা ক'ৰ বাঁহৰ তলত হে গাইছ, আমি বৰ্তমান ছেকেণ্ড দলংখন আহি পালোঁ। এইখন চাওক, কি ওখ দলং এখন চাওকচোন, নতুনকৈ বনাইছে। এইটো দলং আৰু কামৰূপৰ মাজত কি ওখ দলং এখন চাওকচোন। এটা বস্তু চাওকচোন, এই ৰাস্তাটো কি চিষ্টেমত বনাইছে। ওপৰৰ পৰা দেখাই আছোঁ বলক। কচোন আহি গৈছে, আমি একদম দলঙৰ ওপৰত আহি পালোঁ। এখন নতুন দলং, সেইখন আছিল পুৰাণ দলং। এইফালে হৈছে দলং, এই চাইডটো দলং। আৰু চাওক এই চাইডটো কামৰূপ এই চাইডটো। ইহঁতে ফটো চিটা কৰি আছে তাৰ পৰাই। এই ৰাস্তাটো চাওকচোন, এই ৰাস্তাটো হ'ব লাগিছিল, এই দলংখনৰ ৰাস্তাটো হ'ব লাগিছিল এই পিনে এনেকৈ ৰাস্তা দিচোন, এনেকৈ দিছে। সিহঁতৰ ফটো শ্বুট কৰা হ'লে আমি নদীত গা ধুম, চাই থাকক। এই আমাৰ এই দীপ ভাইয়ে সেইখন দলঙৰ কথা কিবা ক'ব বোলে আপোনালোকে। দলংখন হৈছে বহুত সৌভাগ্য আমি। সেইখন দলংটো বহুত বেয়াকৈ ভাঙি গৈছে, সেইখন হয় বহুত ভাল হৈছে। চাওকচোন, ক'ৰ মাজে মাজে আহিছোঁ মানে নদীত গা ধুবলৈ। এইখন হৈছে দলং, দলঙৰ তলত এই ইয়াতে গা ধুৱে বোলে ইয়াতে বহুত জিলো এইকেইটা এটা চাওকচোন, ক'ত গা ধুম, চাই থাকক। নদীত কি শিল খায় নিলে মোক বাপরে কি মজা লাগে। গাইছ নিলে ধরে কি ধারে গাইছি তই কিনা টাইম তল থাকবি আরবি মানে তলত 1 2 3 ভাই তলত আছে আমার পানির তল কিনা টাইম থাকবে তাকে চাও। আমি গা চা ধুই কিনে ঘৰলৈ যাই আছোঁ, ভিডিঅ'টো চাই থাকক। আমি বৰ্তমান অলপ ফুৰিবলৈ আহিছোঁ। কি বৰষুণ আহিছে, এইফালে দেখাইছে অলপ ভিউটো দেখাই দিয়া। আমাৰ ভিউ গাঁৱৰ কি বৰষুণ আহিছে, বৰষুণ ভাল আছে। এই পানী চাব নেকি, পানীত বৰষুণ আহিছে। আমি এই ভিডিঅ' কৰিব আহিছোঁ, এই চাওক বুলি ভাবো। আমাৰ কোৱালিটি ইমান এটা ভাল হোৱা নাই। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টোত 1000 কৰি দিয়ক। আৰু আমি কোৱালিটি ভাল আনি আছোঁ আৰু আমি কোনো নাই বাৰু। এতিয়া বতাহ দি আছে, বৰষুণ আহিছে, আমি ঘৰত যাব লাগে। ভিডিঅ'টো এন কৰে
গাইছ আজিলৈ বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু এটা নতুন ভিডিঅ' লগ পাইছোঁ বাই বাই